আমি হা কেইটা চাম আমি খুৰা এইটো আছে কাটাৰত কাটাৰত কাটাৰ মুছলিম দেশ যি হওক আমি তথাপিও দুখাইছোঁ সকলো ৰাইজে আছে আৰু সকলো ৰাইজে আগুৱাই আহক কাটাৰ বুলি ভাবিছে আৰু কৈছে বহুত ভাল লাগছে মোৰ খুৰাৰ লগত আছে মই আৰু ডেকুৰৰ পৰা আৰম্ভ কৰিছোঁ 3টা মন্দিৰ মই দুখাইছোঁ আজি বিজি মাৰ্কেটত চাওক বিক্ৰম পিছত কেনেকৈ বলখিনি বনাওঁ চাৰ্চকৈ কৰিব নাপাৰোঁ কাটাৰ বুলি না তাৰপাছত মন্দিৰখিনি মুন টাৱাৰ মানুহ আহিব আমাৰ পাব্লিকবিলাক আহক আৰু সকলোৱে দৰ্শক মন্দিৰ বা হাইকেষ্ট ৱেলকাম ছাবস্ক্ৰাইব লাইক কৰক আৰু মোৰ ভিডিঅ'খিনি চাব নাপাহৰোঁ আৰু সকলো ৰাইজে আহক ইয়াত মানে স্বাগতম জনাইছোঁ আৰু সকলোৱে স্বাগতম জনাইছোঁ দেই মোৰবিলাক মানে ভিডিঅ' আৰু খুৰা তাতে আহি কিনে কুৰকুৰি বা কিবা খাব লাগিব ইয়াত কুৰকুৰি খাব লাগিব চব ল'ৰা ছোৱালী হওক বা আপোনাৰ বাইক পালচাৰে হওক বাইকখন ইয়াত ৰখোৱা নোৱাৰিব নিশ্চয় এটা পাৰ্কিং নাই মই মিছা কথা কৈ লাভ নাই মই দেখুৱাই আছোঁ জাগাটো কেনেকুৱা পাৰ্কিং নাই নহয় পাৰ্কিং নাই কিন্তু আমাৰ বিজনেছ ইমান ভাল ভাল বস্তু হৈছে ন এইবাৰ একেবাৰে ধুনীয়া বস্তু হৈছে একে ডেকুৰৰ পৰা হেৰিৰ পৰা আহিছে আৰু পৰা চাইছে না দেখাতে কেনেকুৱা লাগছে কি ধুনীয়া লাগছে প্ৰথম অৱস্থা দেই আজি প্ৰথমৰ পৰা লাষ্টলৈকে আহিম চাওকচোন মোবাইলটো কেনেকুৱা লাগছে মোবাইলত চাওক বস্তুখিনি মোবাইলত চাওক কি ধুনীয়া লাগছে আৰু আমি সোমাই এতিয়া যাম হাইকেষ্ট ৱেলকাম আহি বঢ়িয়া লাগছে মোৰ মানে নিজৰে মানে এই বৰষুণ নাহে এনেকুৱা আমাৰ বিজনেছ এইবাৰ মেলাটো ভাল হ'ব নহয় পূৰা ভাল হ'ব যদি বৰষুণ আহিলেতো মেলাটো সেনেকৈ হ'ব চাওকচোন আৰু কাম কৰি আছে নিশ্চয় আৰু ইয়াতে মূৰ্তিখিনি বনাই আছে সকলোৱে দাদাসকলে আৰু এতিয়া ছেক্ৰেটাৰী পিছনেও থাকিব পাৰে নিশ্চয় আমি পিগলঙৰ হিচাপত বলখিনি বনাই আছোঁ আৰু আপোনাক চাব নাপাহৰিব ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব যিখিনি মোৰ ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰা আছে আৰু আপোনালোকে বিজনেছত আহিব নাপাহৰিব এইবাৰ চাওকচোন কি বস্তুবোৰ উৰাই আছে বোৰো ওপৰখিনি যাওক ওপৰখিনি নিশ্চয় আপোনালোকৰ নিশ্চয় আনন্দ হ'ব বিজনেছ এইবাৰ আহিব নাপাহৰিব সকলো ৰাইজে স্বাগতম জনাইছোঁ মই দেই বিকলং হিচাপত বলখিনি চাব নাপাহৰিব আৰু চাই আছে চাগে মোৰ বিকলং হিচাপত চাওকচোন মন্দিৰখিনি চাই ভাল লাগছে ভাইটি ওলাই বনাই নেকি চাওকচোন একফালৰ পৰা দুখাই আছোঁ মই আজি বৰষুণ দিন তাতে শনিবাৰ নিৰামিষ থাকোঁ মই বলখিনি বনাব আহিছোঁ দেই চাই থাকিব মই দুখাই আছোঁ আস্তে আস্তে আৰু কেইটামান কথা ক'ব আছোঁ আৰু কথা পাতিম মই নিশ্চয় এতিয়াও হোৱা নাই যেনিবা আৰু এইবিলাক বা কি এইবিলাক মন্দিৰৰে বস্তুবোৰহে এইটো এই বস্তুবিলাক ৰ'ব দাদাৰ লগত সুধি আছোঁ মই এজন চাওকচোন কেনেকুৱা ভাল লাগছে বাপৰে এইবাৰ প্ৰথম আহিছে আমাৰ ইয়াত কিন্তু মই ভাবিছোঁ এই গৃহস্থৰ তাতে নেকি নহয় গৃহস্থৰ হিচাপত নহ'ব এইটো বস্তু মানে ৰাইজৰে বুলি বনোৱা হ'ল আৰু কোনে বনাইছে চাওক এনেকৈ মূৰ্তিটো কেনেকৈ দাঙি আছে চাওকচোন যি ভাল লাগিছে মোৰ চাই আনন্দ হৈছোঁ আৰু আইভে আছে ৰাইজক আহি দিব আমন্ত্ৰণ কৰিব যে আমাৰ কমিটি মানুহ আছে আমাৰ এই বছৰ 25 বছৰ হৈ আছে আমাৰ পূজা কৰি আছে অহাকে নিমন্ত্ৰণ আহিব আমাৰ পূজা দেখিব আৰু অলপমান এনজয় কৰিব আমাৰ তাতে আহি গ'লে হ'ল ডাইৰেক্ট ক'ব আৰু ৰাজীৱ কুমাৰ হিন্দীকে বলখিনি দাদাখন আহিছে আমাৰ ব্লগ বনাই আছে অকে পৰিবাৰক দেখাই আছে ইমান ভাল পেণ্ডেল বনাই আছোঁ আৰু আমাৰ 25 বছৰ হ'ল এইবাৰ চিলভাৰ জুবলি হৈ আছে আমাৰ আহিব তারা দেখিব ক'ৰ পৰা আহিব নাজানো কিন্তু আহিব আজি বৰষুণ দিনটো আজিতো বৰষুণ আহিছে দাদা এইটো ধন্যবাদ দাদা প্ৰথম চাইতানগুৰিৰ পৰা আৰম্ভ কৰিছোঁ চাইতানগুৰিৰ পৰা আৰু আমাৰ এইবাৰ ভাল ডাঙৰকৈ পূজা হৈ আছে 25 বছৰ হৈ আছে আমাৰ দাদা আহিব আপুনিও আহিব এনজয় কৰিব থেংক ইউ ভেৰি মাছ থেংক ইউ বহুত ধন্যবাদ থাকিল মোৰ ঘৰ পাতে যোৱা মোৰ নাম ৰঞ্জিত দাস বঙাইগাঁও ডিষ্ট্ৰিক্টত থেংক ইউ ভেৰি মাছ ঘৰ একদম নিশ্চয় আহিব সকলো বিজনী বাসিনী অসমবাসীক কৈছোঁ যে আমি এটা থিম বনাই আছোঁ থিমটোৰ নাম হ'ল মা আহি আছে স্বপ্নৰ নগৰত মা আহি আছে স্বপ্নৰ নগৰত এটা থিমৰ পেণ্ডেল নিশ্চয় আহিব আৰু চাওক এইবিলাক মোৰ ব্লগ চাই আৰু দাদাক লৈ যাব দেই বস্তুখিনি যদি লাইটত আৰু বেছি ভাল দেখিম দাদাক
স্বাগতম জনাইছোঁ সকলো ৰাইজে আৰু কিছুমান দৰকাৰী হয় মন্দিৰ বনাবৰ কাৰণে লৈ যাব সকলো ৰাইজে মোৰ এইখিনি কামনা আৰু দাদাই আগুৱাই যাওক মই কামনা কৰিলোঁ এই দাদা এতিয়াও মই কথা পাতি আছোঁ আৰু বহুত কথা পাতিব বহুত বাকী আছে কামৰ ব্যস্তৰ মাজত মানে কথাও পতাৰ মানে সময় নাই বৰষুণৰ কাৰণে কামটো পিছাই আছে ডেলিভাৰীটো দিবই লাগিব তাতে বেয়া নাপাব মোটামুটি সকলো মানে দৰ্শকক কৈছোঁ নিশ্চয় আহিব পূজা চাবলৈ এইটোৱে আমাৰ কি প্ৰকাৰে বনাইছে আজি মই মোবাইল ধৰা মানুহ এজন পাইছোঁ ভাইটি এজন ভাইটি দেই ভাইটি চাওকচোন কেনেকৈ বনাইছে আৰু এইবিলাক চাওক কিমান ধুনীয়াকৈ বনাইছে আৰু বিক্ৰী পইচা কেনেকৈ বলখিনি বনাই আছে চাওক ফৰিংবিলাক কি চাওক কি বস্তু দিছে ইয়াতৰ মাটিৰ বস্তুবিলাক এইবিলাক চব মাটিৰ থাৰ্মকল আৰু লগতে মই চাওক কেনেকৈ ঢুকাই আছে আৰু লগতে এইবিলাক বস্তু যি লাইটৰ বস্তু লাগব নহয় আমাৰ বিজনী কি জমনি হ'ব বিৰাট বৰষুণ নপৰে চাওকচোন চাওক ধামাকাও একদম মেলা হৈ যাব আৰু দশমী দিন আমাৰ অষ্টমী ক্ষেত্ৰৰ ওচৰত আমগুৰি বুলি কয় তাতে আমাৰ গোহাঁইবিলাক ভাহে আৰু মানে এইবিলাক আৰু লগতে আমাৰ ভাতিজা আছে লগত ভাতিজা আছে সেইটো লগতে আমাৰ ভাতিজা আছে আপেল বিক্ৰী পালে গৈছে দেই পালে আপোনালোকে চিন্তা কৰিব নালাগে পালে যাওক টেনশ্যন নাই আপেল বিক্ৰী কৰে সিহঁতৰ পালে গৈছে দেই মিচিঙি বস্তুবিলাক কাটি আছোঁ কালাৰ নিজৰ কালাৰ কৰে আৰু ভাল ভাল আৰু মোৰ একচুৱেলি কি মই এনেকৈ দেখা খোজোঁ আৰু মই এনেকৈ কৰোঁ খোজোঁ আজি মই একদম ভাইটিক মোবাইল ধৰিছোঁ আৰু মই আজি বহুত শান্তি পাইছোঁ এই মন্দিৰত আহি এই মন্দিৰটো আজি মই চাকচেছ কৰোঁ আৰু বহুত ধন্যবাদ হ'ম আৰু আশীৰ্বাদ পাম সকলো ৰাইজৰ চাওকচোন বস্তুবিলাক মই এখাটেদি মই দোকান এনেকৈ লাৰিব দোকান আছিলোঁ মই এখাটেদি দোকান হাতেদি এখাটেদি কেনেকৈ ভিডিঅ' বনাম এতিয়া আজি লাগছোঁ দেই মোবাইল বেলেগো লাভ দিছোঁ দেই ভাইটিৰ যুগত চাওকচোন কালাৰ কৰিব চাওকচোন কেনেকুৱা আৰু ইয়াৰ লাডু তাৰ পক্ষী দিছে একদম পখিলা উৰি আছে আৰু এইবিলাক চব লাইটৰ বাহাদুৰি চব লাইটৰ বাহাদুৰি ন এইবিলাক চব লাইটৰ বাহাদুৰি হ'ব নিশ্চয় আজি ঢুকাইছোঁ আজি কিন্তু ৰেংগুত পিছে অলপ অসুবিধা হৈছে নেকি ৰ'ব চেণ্টাৰ খুলি ৰ'ব সকলো ৰাইজে চাওক আজি ভিডিঅ' কেনেকৈ বনাইছে আৰু ইয়াত ৰাইজে আছে ৰেংগুটো খুলি ৰ'ব হা বেয়া নাপাব দেই ৰেংগুটো চাওক ৰেংগুটো খুলি আজি এই চাৰ্টটো পিন্ধিছোঁ আৰু এনেকৈ আছে বৰষুণ বতৰৰ কাৰণে মানে বৰষুণ হৈছে আৰু চাওক আৰু বহুত বস্তু চাব লগা আছে মোৰ এইটো হ'ব মই চাওকচোন মইবিলাক কেনেকৈ বনাইছোঁ ইয়াত আৰু বহুত কাম আছে বোলে দাদাই ক'ব মই নাজানো এইবিলাক বনাই আছোঁ পাতবিলাক বনাই আছোঁ এইটো আপুনি ঠিকা এটা লৈছে নেকি নাই মই ঠিকা লৈছোঁ মই শিল্পী হয় নেকি বনাই আছোঁ আৰু বেলেগৰ নাই আমাৰ বিজনীৰ লোকেলৰ শিল্পী আছে জামদহা বিজনী লোকেল মই পাতলধোৱা চব লোকেল শিল্পী মোৰ পাতলধোৱা বজাৰ হয় ধন্যবাদ এইবিলাকে ই হ'ব দাদা যেতিয়া ব্লগ বনাই আছে বা আমি সুন্দৰভাৱে দিম লাইট চাইট এডজাষ্ট কৰি এই ধৰণৰ মূল হৈ যাব ভাল লাগিব নিশ্চয় বঢ়িয়া নিশ্চয় ভাল হ'ব আৰু কৈছোঁ যে আমি লোকেল শিল্পী হিচাপত আমি বম্বে পৰা নহয় আমি লোকেল শিল্পী বিজনীৰে আমি শিল্পী আমি লোকেল শিল্পী আমি পেণ্ডেল বনাই আছোঁ বাছ নিশ্চয় আহিব এনেহ'লে নিশ্চয় ভাল হ'ব আপুনি কামটো ক'ত শিকিছে মই শিকা নাই মই শিকিছোঁ প্ৰথম মোৰ আৰ্টৰ কাম শিকিছিলোঁ বা আৰ্টৰ পৰা মোৰ এই পেণ্ডেলটো আহি গৈছে আৰু মই ভিডিঅ'খিনি কি কৰিছোঁ জানা ইউটিউব চেনেল কি শিকিলোঁ মই বিকলংগ মানুহ সেই হিচাপত মানে কালেকশ্যন কৰি থাকোঁ 10-5 টকা হেল্প কৰা সহায় লাগে নাই আছে আগুৱাই গৈ মানে মই ভাবোঁ মোবাইল এটা কিনিলোঁ নাই মানে মই বন্ধুৰ কিস্তিলে এটা কিস্তিলে পইচাখিনি লৈ মোবাইল কিনো ৰ ঘূৰি থাকোঁ গুৱাহাটীত সকলো ৰাইজক চাওঁ কালেকশ্যন কৰি মেয়েৰা কৰা আমাৰ বিক্ৰী মানুহ মইতো বিকলংগ মানুহ মোৰ সুবিধা কেতিয়াও নুঠে চাওঁ চেষ্টা কৰি চাওঁ কেতিয়া মই মামাক লগ পাম কেতিয়াবা SPC লগ পাম চাওঁ চালি এতিয়া চাকচেছ হ'লোঁ আহিম ৰাজীৱ কুমাৰ হয় বিকলংগ কৈছোঁ আজি ব্লগ বনাইছে দে আজি বৰষুণ বতৰ আজি কিন্তু মেঘে চাকৰি আছে আৰু ইয়াত লাইনৰ হেৰি অলপ আছে আমাৰ বিজনেছ আজি বৰ্তমান লাইনৰ প্ৰব্লেম আছে আৰু লগতে মই লাইটৰ পোহৰখিনি মই চাকচেছ কৰিব নোৱাৰিলোঁ আৰু দুখো নোৱাৰিলোঁ আপোনালোকক এইখিনিতে সমাপ্ত নমস্কাৰ